মানে চিৰাং ডিষ্ট্ৰিক্টত অকল নিজলা নৈ বুলি নহয়, মানে বিজনেছক লৈ পেলাই বেয়া অৱস্থা। ছেকেণ্ড ৱেভ অফ ফ্লাড আহি গৈছে আৰু ইয়াত বহুতখিনি মানুহ প্ৰায় অলৰেডি মানে 144 ফেমিলিৰ কথা উল্লেখ কৰিছে, যিবিলাক মানে ঘৰ বাৰী ধ্বংস হৈ গ'ল আৰু 13,000 মানে পপুলেশ্যন এফেক্টেড হ'ল। 6,000তকৈ বেছি মানুহ ৰিলিফ কেম্পত আছে। মুখ্যমন্ত্ৰীৰ কাৰণে আমাক নিৰ্দেশ দিছে, স্পেচিয়েলি যোগান মন্ত্ৰী আৰু মই গাৰ্জেন মিনিষ্টাৰ হিচাপে আহিব লাগে। তো আহি পেলাই যিটো দেখিছোঁ যে DC লেভেলক বহুতখিনি ক্ষমতা দিয়া হ'ল। যেনেকৈ মানে 3,800 টকাকৈ কাপোৰ কিনা বা বাচন বৰ্তন কিনাৰ কাৰণে পইচা দিয়া হয়, 1 মাহৰ ভিতৰত দিব লাগে। আৰু যিবিলাকৰ মানে ঘৰ চৰ ভাঙি গ'ল 95,000 টকা তেওঁলোকক দিয়া হয় থকা ঘৰৰ কাৰণে, সেইটোও মানে দিবলৈ ব্যৱস্থা কৰা হ'ল। কাৰণ আজিকালি এইবিলাক প্ৰপ'জালৰ কাৰণে ডিষ্ট্ৰিক্টত যাব নালাগে। এতিয়া কিছুমান ৰাস্তা ঘাট ভাঙি গ'ল, সেইটো বনাবৰ কাৰণে যিটো যোগান মন্ত্ৰী নিজে আহিছে আজি, তেওঁ মানে অলৰেডি নিৰ্দেশ দিছে। তো সেইটো আমাৰ চব মানে ছাৰ্ভে কৰিব লাগে আৰু প্ৰপ'জাল এটা পঠাব লাগে আৰু সোনকালে আমি এইবিলাক ৰাস্তাটো বনাবৰ কাৰণে ব্যৱস্থা ল'ম। তো এজ এ গাৰ্জেন মিনিষ্টাৰ আজি মাত্ৰ নহয়, মই ৰাইজৰ দুখ সুখৰ মাজত থাকিম। আজিও আহিম, প্ৰয়োজন হ'লে আৰু 2 দিন পিছত আহি যাম। কিন্তু আমাক মাত্ৰ এটা ডিষ্ট্ৰিক্ট চাবলৈ দিয়া নাই, বহুতটা ডিষ্ট্ৰিক্ট চাবলৈ দিছে। সেইকাৰণে অহাত অলপমান অসুবিধা হৈছে। তথাপিও আমি প্ৰত্যেক দিনত ডিষ্ট্ৰিক্টটোৰ লগত যোগাযোগ কৰি পেলাই গোটেই বিষয়টো মানে আমি তথ্যবিলাক লওঁ আৰু কেবিনেট যেতিয়া ডিছকাশ্যন হয় বা কেবিনেটৰ বাহিৰেও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই ব্যৱস্থাটো আমি লৈ আছোঁ। তো সেইকাৰণে আজি যিটো আমি দুজনে ঘূৰিলোঁ, ঘূৰি পেলাই যিটো অৱস্থা দেখিলোঁ যে ইয়াত DRDৰ লগত কথা পাতিব লাগিব আৰু মানে আমাক ৱাটাৰ ৰিচোৰ্চেছ বা মানে ইৰিগেশ্যন আৰু লগতে যিটো PNRD আৰু চিফ মিনিষ্টাৰ, এই গোটেই বিভাগটো আমি জড়িত কৰি পেলাই আমি কাম কৰিব লাগে। তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। ঠিক আছে। নিজলা নৈ, ভূটানৰ পৰা যিখন নৈ আহি ইয়াতে পানীৰে আমাৰ প্ৰায় 78 ফেমিলি ক্ষতি কৰিছে। মই গোটেইটো তদন্ত কৰিছোঁ, নৈখনো চাইছোঁ। নৈখন বাম হৈ গৈছে, পানীটো স্কেটাৰ্ড হৈ যায় কাৰণে হঠাৎ পানী আহিলেই মানুহ বুৰি যায়। এতিয়া শিবিৰটো মই দেখিছোঁ ধুনীয়াকৈ তেওঁলোকৰ সকলো ব্যৱস্থা আমাৰ প্ৰশাসনে কৰি দিছে। আৰু যদি তেওঁলোকৰ খেতিপথাৰ নষ্ট হৈছে, এইটো আমাৰ আজদামাৰ নিয়ম মতে তেওঁলোকৰ পাৰ বিঘা আমাৰ তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। অকল খেতিপথাৰ বুলিয়ে নহয়, অন্যান্য সকলো ক্ষতিপূৰণ আমাৰ আজদামাৰ পৰা ডিজাষ্টাৰ মেনেজমেণ্টে এইটো পইচা পাতি অলৰেডি ডিচিক দিয়াই আছে, পাৱাৰ ডিলিকেট কৰা আছে। তেওঁ ইমিডিয়েট এমাহৰ ভিতৰত এইবিলাক সকলো দিয়া ব্যৱস্থা হ'ব। ছাৰ্ভে হ'ব, লাইট ডিপাৰ্টমেণ্ট আহিব, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট বা এডুকেশ্যন ডিপাৰ্টমেণ্ট, PDCL যি আছে আৰু তেওঁলোকৰ কি ক্ষতি হৈছে সকলো দিয়াৰ ব্যৱস্থা আছে। গতিকে আমি আজি মন্ত্ৰী UG মেমৰ লগত মই নিজে আহিছোঁ, বিধায়ক লগত আছেই, DC আছেই, চাৰ্কুল অফিচাৰ আছেই, ইয়াতে সকলো মণ্ডল গাঁওবুঢ়া সকলো আছে, প্ৰশাসন সুন্দৰকৈ লাগি আছে। সৰু ল'ৰা ছোৱালীবিলাকৰ খেলা ধূলাৰ পৰা আদি কৰি তেওঁলোকৰ বেবী ফুড চিকিৎসাও ডক্টৰ আছে ইয়াতে, মেডিচিন ব্যৱস্থা কৰি দিছে, খোৱা পানী আৰু ইয়াতে পাৱাৰ কাৰণে মই এটা জেনেৰেটৰ কৰিবলৈ কৈছোঁ, টেম্পৰী যদি ঘপকৈ আন্ধাৰ হৈ যায়। বহুত মহিলা দেখিছোঁ, অসুবিধা যাতে নহয় সকলো ব্যৱস্থা ল'ব, একো চিন্তা কৰিব নালাগে। আমি ডিজাষ্টাৰ মেনেজমেণ্টে হওক, আমাৰ চৰকাৰৰ ফালৰ পৰা যিখিনি ইয়াত বনা অঞ্চল এইটো ফৰেষ্ট ৰাইট এক্ট তেওঁলোকে পতা পাইছে, ফৰেষ্ট ডুৱেল এক্টৰ মতে তেওঁলোকৰ সকলো আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্ট আছে, ইয়াত চিন্তা কৰিব নালাগে। তেওঁলোকৰ কিবা প্ৰব্লেম হ'লে দিব, ফৰেষ্টে দিয়া হ'ব। প্ৰত্যেকটা পৰিয়ালক দিয়া হ'ব, প্ৰত্যেকটা পৰিয়ালে পাব। যি ক্ষতি হৈছে আমাৰ নৰ্মছ আছে, আজদামাৰ নৰ্মছ মতে যাৰ ক্ৰাইটেৰিয়াত আছে। এতিয়া 35 ঘৰ মানুহ সম্পূৰ্ণ তেওঁলোকে ফ্লাড এফেক্টেড। তেওঁলোকক আমি যিটো 95,100 আমাৰ যিটো নৰ্মছ আছে সেইটো পাব। পাৰ্চিয়েলি অলপ আমাৰ পইচা যি দিব লাগে সেইটো তেনেধৰণে আমাৰ সকলো ছিষ্টেম আছে। এইটো DC সকলোৱে জানে, চাৰ্কুল অফিচাৰে, গতিকে সেইখিনি চিন্তা কৰিব নালাগে। আমি আকৌ খবৰ ল'ম। মই সেইকাৰণে DC যাতে এইবোৰ ততাতৈয়াকৈ প্ৰায় কোনো শিবিৰত থকা ৰাইজ বা বান বিধ্বস্ত ৰাইজ যাতে অসুবিধাত নপৰে তাৰ কাৰণে চোকা দৃষ্টি ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ। ছাৰ, ইয়াত মানুহ আৰু হাতীৰ মাজত সংকট হৈ থাকে। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ইতিমধ্যে DFO আছে ইয়াতে, ৰেঞ্জাৰ, তেওঁলোকক কৈছোঁ যাতে এইটো আমাৰ যি বনৰক্ষী কমিটি আছে তেওঁলোকক অলপ চোৱা চিতা হ'ব লাগে, যাতে আমাৰ হাতী মানুহ সংঘাতটো নহয়। আৰু তেওঁলোকক খাদ্যটোৰ কাৰণেই তেওঁলোকে ওলাই আহে হাতী গাঁৱলৈ, কিন্তু খাদ্যটো আমি তাতেই যোগান ধৰিব লাগিব তেওঁলোকক। সেইটো আমাৰ এটা পলিচি আমি নিশ্চয় কৰা হ'ব। এতিয়া সেইকাৰণে প্লেণ্টেশ্যন লাগে, আমি ফৰেষ্টত কলগছ ৰুব লাগিব, তেওঁলোকৰ খাদ্যবিলাক দিব লাগিব যাতে তেওঁলোকে মানুহৰ লগত সংঘাত নহয়। সেইটো অকণমান দীঘলীয়া ব্যৱস্থা